হেল্ল' নমস্কাৰ ৱেলকাম জনাইছোঁ মোৰ ইউটিউব চেনেল মানস ব্লগছলৈ। কালি পৰহি একদিন নাটক শেষ কৰি এতিয়া ধুনীয়া অকণমান ঠাইত কুল হ'বলৈ আহি গ'লোঁ, ফুৰিবলৈ আহি গ'লোঁ নেচাৰৰ মাজত। আমি আহিছোঁ বৰ্তমান কাৰ্বি আংলঙলৈ আহিছোঁ আৰু কাৰ্বি আংলঙৰ কয়লামাটিলৈ আহিছোঁ। কয়লামাটিৰ অকণমান কুল ঠাইসমূহ দেখুৱাই দিওঁ, যিসমূহ নেকি এক্সপ্ল'ৰ ইমান হোৱা নাই। তো আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। ভালকৈ নিয়া একেটা টিপা লৈ যোৱা। আমি আহিছোঁ কাৰ্বি আংলঙৰ চেমিলাংচু ৱাটাৰফলত। আৰু এইটুকা চেমিলাংচু ৱাটাৰফললৈ যাবলৈ এইটুকা উঠিব লাগিব। এইটুকাত উঠাবলৈ ভাল, কিন্তু নমাবলৈ বহুত দিগদাৰ। আৰু আমি আহি পাইছোঁ, এয়া ধুনীয়া জেগা এটুকা পাই গ'লোঁ। দেখিবলৈ ভাল, ওপৰহে দিগদাৰ। মজা লাগিছে চেনি। তুমি টানিব লাগিব মই নমাওঁতে। এইডোখৰ চেনি মই উঠিছোনে? এইয়া চাওক, এইয়া চাওক, আমি গৈ আছোঁ ক'ত আহি পাইছোঁ চাওক। গন্তব্য। আমি আহি পালোঁ ৱাটাৰফলত। এটা ৱাটাৰফল আছে তলত আপোনাৰ দেখক, আৰু তাৰ ওপৰত আৰু এটা ৱাটাৰফল আছে। এইটো দেখাইছোঁ, এইটো ৱাটাৰফল আছে তাৰ ওপৰত। এইটো আৰু এটা ৱাটাৰফল আছে, আৰু তলত গৈ দেখাই আছোঁ আপোনালোকক। সেইয়া তাত মানুহবিলাকে গা ধুই আছে। এইটো ৱাটাৰ কৃষ্ণ। আমি বহুত বগাই ইয়াৰ পাইছোঁহি, আৰু বগোৱাটো ভিডিঅ' কৰা নহ'ল, কাৰণ ৱাটাৰফল এটা আছে আৰু তাৰ ওপৰলৈ আমি উঠি আহিছোঁ। আৰু ওপৰত আৰু এটা ৱাটাৰফল আছে, আমি বগাই আহি আছোঁ। যথেষ্ট ভিডিঅ' মানে মোবাইলটো ধৰি পিনে ভিডিঅ' কৰিব নোৱাৰি, সেইকাৰণে ভিডিঅ' নকৰিলোঁ। আৰু যিডোখৰ ভিডিঅ' কৰিব পাৰিছোঁ সেইটো আপোনালোকক দেখুৱাই দিছোঁ। এয়া আমি বগাই আহি আছোঁ। শিলবোৰ পিছল আৰু উঠিবলৈ দিগদাৰ, কাৰণ আপোনালোকে ভিডিঅ'তহে দেখিছে চাপৰ জেং, কিন্তু যথেষ্ট ওখ আৰু শিলৰ মাজত খোজ কঢ়াটো ডাঙৰ মানে অকণমান ৰিক্সি হয়। সেইকাৰণে ভালকৈ চাই খোজ কাঢ়িবলগীয়া হৈছে। আৰু অকণমান ওপৰলৈ উঠি যাবলৈ আছে, এতিয়া ওপৰলৈ উঠি গ'লেহে আৰু ইটো ৱাটাৰফলটো পামগৈ আমি। এয়া আমি উঠি গৈ আছোঁ অলপকৈ। এয়া পানী বৈ আছে এইবিলাক, আৰু সেই তাত ৱাটাৰফলটো আছে। ভিডিঅ' নকৰোঁ মই, তুমি ভিডিঅ' কৰা, তুমি কোৱা। এয়া আমি বগাই ওপৰ পাইছোঁ যেন তেনে, আৰু এই ৱাটাৰফল পাইছোঁ আৰু দেখুৱাম লাহে এতিয়া। আহিবা কাঠত দিয়া, ধৰি আহি থাকা। এই কাঠডালত ধৰা মাথাত। মানস শিল বগাই আছে। আৰু আছে অলপ। যাম জানো? এইডোখৰ যাবলৈ আৰু কষ্ট, তথাপিও চেষ্টা এটা কৰি চাম তালৈ যাবলৈ। এইটো দেখিছোঁ, এয়া দেখিছোঁ আমি, সেইটো এটা আৰু এইটো এটা। তালৈ যাবলৈ চেষ্টা কৰিছোঁ। বগাই আহি এয়া ফাইনেলি ৱাটাৰফলটো পালোঁ। এয়াই হৈছে কাৰ্বি আংলঙৰ ধুনীয়া ৱাটাৰফল, চেমিলাংচু ৱাটাৰফল, য'ত নেকি কুল হ'ব পাৰিব। কিন্তু ওপৰৰ ৱাটাৰফলটোলৈ যোৱাৰ কাৰণে চবেই যাব নোৱাৰিব তাত, কাৰণ অকণমান মানে বগাব লাগিব, তেতিয়াহে পাৰিব। হেল্ল', মই বৰ্তমান আছোঁ কাৰ্বি আংলঙৰ কয়লামাটিত, আৰু মই এইফালে আছোঁ চাওক। এইফালে কি আছে মোৰ এটা আপোনালোকক দেখুৱাই দিছোঁ। এয়া চাওক, এয়া হৈছে মোৰ পিছফালে ৱাটাৰফল, আৰু মই আছোঁ ইয়াত। এতিয়া তাত গা ধুম, মানে গা ধুই আহিলোঁ। আৰু এটা ধুনীয়া বিউটিফুল প্লেচ, যিটোত নেকি আপোনালোকে অকণমান কুল হ'ব পাৰিব, অকণমান টাইম স্পেণ্ড কৰিব পাৰিব। আৰু এই পিছফালে দেখুৱাইছোঁ, পিছফালে এয়া ঝুম খেতি, এয়া ধানৰ খেতি ধুনীয়া সেউজীয়া হৈ আছে। আৰু এইফালে এটা যোগাৰ এটা দেখুৱাইছোঁ আপোনালোকক পানী খোৱা। আৰু এইডাল দেখিছেনে? এইডাল এনেকৈ আছে যে পানী আহে, ইয়াত পানী আহে, আপুনি পানী ল'ব পাৰে। আৰু ক'ৰ পৰা লগাইছে দেখুৱাই দিছোঁ আপোনাক। সেই তাৰ পৰা পানীটো আহে এনেকৈ কৰি, সেই তাৰ পৰা। এইটো হৈছে জ্ঞানদীপ। জ্ঞানদীপ হাই, কেনেকুৱা লাগিছে? এইটো জ্ঞানদীপ। এতিয়া মই অকণমান তলত যাওঁ, সেই পানীটো তাৰপিছত তাত ধুলোঁ, বা তাত ভিডিঅ' কৰা নহ'ল, বহুত মানুহ আছে, তো সেইকাৰণে ভিডিঅ' নকৰিলোঁ। ইয়াতে অকণমান দেখাই দিছোঁ। আৰু কিন্তু যিটো প্ৰথমতে পায় ৱাটাৰফল, সেইটো ধুনীয়াকৈ গা চা ধুব পাৰিব, সেইটোত কোনো আপত্তি নাই। এয়া আমি তললৈ এতিয়া গুচি আহিলোঁ। তলতে এনেকৈ ধৰে পানীৰ ব্যৱস্থা কৰা আছে, তাতো মানে গা ধুব পাৰিব, বা কিবা বনাওঁ ক'লে তাৰ পৰা পানী নিব পাৰিব। ধুনীয়া ব্যৱস্থা আছে।
আমি গা ধুলোঁ আৰু ধুনীয়াকৈ চালোঁ, অকণমান বহিলোঁ, অকণমান খালোঁ। তাৰপিছত এতিয়া যাওঁগৈ, ভিডিঅ'টো ইমানতে সামৰি দিওঁ বুলি ভাবিছোঁ। তাৰপৰা এইফালে মুৰ্গী মাংস বনাই আছে, যিটো লাংপং বুলি কয়। এইকেইটা ভাইটিকেইটা আছে, ধুনীয়াকৈ বনাইছে, এতিয়া খাব। উঠাই দিছোঁ। এইফালে লাংপং বনাইছে। বাই বাই। এইটো অকণমান ৰাস্তাটো দেখুৱাই দিছোঁ, আপোনালোকে আহিব পাৰিব। যোৱা ৰাস্তাটো, অহা যোৱা ৰাস্তাটো দেখুৱাই দিছোঁ। পূৰা আন্ধাৰ আন্ধাৰ। আগতে এদিন দেখুৱাইছিলোঁ মই, অকণমান জমনি কৰি পূৰা কৈ দিছিলোঁ, পূৰা আন্ধাৰ আন্ধাৰ ক'ত আহিলে বুলি। এইটো ৰাস্তাটো বগাই বগাই আহি ভাগৰ লাগি গ'ল, আৰু ভাবিছোঁ ইয়াতে মানে ভিডিঅ'টো এণ্ডিংটো অকণমান দি দিওঁ। তো ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। মোৰ লগত জ্ঞানদীপ আছে, জ্ঞানদীপ আহিছিলে। ধুনীয়া এক্সপিৰিয়েঞ্চ। ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। আৰু দেখিলোঁ এইটো এতিয়া ডাঙৰ হিল চাওক, সেইফালে এফালে পাহাৰ, সেইফালে পাহাৰ ঝুম খেতি কৰিছে। এই ইফালে আছে ধান খেতি কৰাটো এবাৰ নেদেখি। তো ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। তো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এইবিলাক কৰি দিব। ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। আৰু এই জেগাটোলৈ আপোনালোকে আহিব পাৰে। এই জেগাটো হৈছে কাৰ্বি আংলঙৰ কয়লামাটি অঞ্চল। আৰু এই কি কয় চিলনীজানৰ পৰা, কাৰ্বি আংলং চিলনীজানৰ পৰা প্ৰায় 10 কিলোমিটাৰমান সোমাই আহিব লাগিব। আৰু সোমাই আহি খালি আপোনালোকক অকণমান ট্ৰেকিং কৰা অভিজ্ঞতা থাকিব লাগিব, নহ'লে আপোনালোকে ৱাটাৰফলটোলৈকে যাব নোৱাৰিব। তো ভিডিঅ'টো ইমানতে সামৰি দিছোঁ, বহুত কথা হৈ যাব নহ'লে। তেতিয়াহ'লে বাই বাই। জয় আই অসম, জয় আই অসম। এতিয়া আমি বাইক থৈছোঁ, আৰু আপোনালোকে আহিলে ইয়াতে বাইক থ'ব পাৰিব। আৰু ইয়াতে কাউণ্টাৰ আছে, আৰু পাৰ্কিং বুলি লিখা আছে। এইফালেদি যাবগৈ লাগিব চেমিলাংছু ৱাটাৰফল। এয়া চেমিলাংছু ৱাটাৰফল। আপোনালোকে আহিব পাৰিব, বাইক ৰখা জেগা আছে, খালি অকণমান অফ ৰোডিং কৰিব পৰা হ'ব লাগিব বাইক। তো এয়া আছিলে, এইফালেদি এণ্টাৰ কৰিব লাগিব, অকণমান অফ ৰোড কৰি কষ্ট কৰি যাব লাগিব আৰু এয়াই। আৰু এইফালে খেতি হৈ আছে। এইটো ধান খেতি হয় ন? এইটো ঝুম খেতি, মানে পাহাৰত ধান খেতি এনেকৈ কৰে। পাহাৰৰ ধান, আহু ধান। এইটো আহু ধান কৰিছে। এইটো পিছফালে যে দেখিছে, এইটো আহু ধান কৰি আছে। এইটো কেতিয়া কাটিব হ'ব? এইটো কেতিয়া কাটিব হ'ব? কেতিয়া লাগিব এইটো? ছেপ্টেম্বৰ। এইটো খাবলৈ ভাল ন? ৰাইচটো সেইটো ব্ৰাউন ৰাইচ হয় নেকি? এইটো ব্ৰাউন ৰাইচ হয়। এইটো এডাল খোলা আছে। তুমি যি হোৱা মোৰ বাবে। সেইফালে পাহাৰৰ মাজত সেয়া খেতি কৰিছে। এইয়া ধান খেতি কৰিছে। এইয়া পাহাৰৰ খেতি। পানী মাতটো কেমেৰাত নাহিব চাগে, নাহিব। আৰু হয়তো আধা কিলোমিটাৰ নাই, 300 মিটাৰমান আছে চাগে। পামগৈ আৰু এতিয়া। বেছি দূৰ নাই। পাহাৰীয়া ৰাস্তা, ওখ চাপৰ, ঘামি গৈছেগৈ। একা বেকা ৰাস্তা, মজা। সময়ো লাগে অলপ। কিন্তু মানে যিটো ধুনীয়া পৰিৱেশ, আপুনি ভাগৰটো মানে পাহৰি থাকিব আপুনি। মানে ভাগৰ যেন নালাগে, এইটো অনুভৱ নহয়। গৰু এটা হৈ আছে। ঐ তোৰ কাম বন হাল বালে তোক আজি? হাল বালে তোক আজি? শুই থাক। পাহাৰত তেনেকৈ ট্ৰেক্টৰ হাল নাবায়, গৰুৱে হাল বায়। গৰু হাল বায়, এয়া বান্ধি থৈছে এতিয়া। খুব কম জেগাত ট্ৰেক্টৰে হাল বায়। ওখ জেগাত ট্ৰেক্টৰ উঠাবলৈ অসুবিধাৰ বাবে এইজন আমাৰ ব্লগাৰ, পূৰা ব্লগ দি আছে। তুমি ব্লগাৰ, তোমাকে দিম ভিডিঅ'বোৰ চাওক। এইবোৰ চাওক, গছ কাটি জ্বলাই খেতি কৰিবলৈ লৈছে। তাত খেতি কৰিব, বৰ্তমান ফল পুলি ৰোৱা হৈছে। পাহাৰৰ ওপৰত ক'ত ঘৰ আছে? দেখাই নাই। সি ঘৰ দেখিছে বোলে ক'ৰবাত। সেইটো পাহাৰৰ ওপৰত ঘৰ। ক'ত আছে, উঠিবনে? ডেকা সেইটো পাহাৰৰ ওপৰত ঘৰ।
সেইটো টঙি ঘৰ আমি আছো ইয়াত গৰম লাগি গৈছে উফ